ভালনে বন্ধু বান্ধৱীসকল আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকে নিশ্চয় দেখি গমেই পাইছে ভেজ ৰেচিপি খুব সুন্দৰ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আহকচোন এয়া মই ৰঙালাও লৈছোঁ আপোনালোকে দেখা পাইছে আৰু বন্ধাকবি লৈছোঁ বন্ধাকবি অকণমান কাটি লৈছোঁ ৰঙালাওখিনি মই ৰুকনিৰে ৰুকি লৈছোঁ তেতিয়া সুবিধা হয় আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক তাৰ পিছত গম পাব কিনো আজি মই বনাম ৰেচিপিটো ইমান ধুনীয়া হ'ব নহয় আপোনালোকে ব্ৰেকফাষ্টতো খাব পাৰিব সৰু ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব আপোনালোকে ডিনাৰত খাব পাৰিব ইভিনিং স্নেক্স আপুনি যেতিয়াই ইচ্ছা কৰে তেতিয়াই খাব পাৰিব খুবেই হেলদি ৰেচিপিটো গতিকে আহকচোন অকণমান তেল দি লৈছোঁ মই ইয়াত তেজপাতা অকণমান জিৰা গোটা জিৰা পাঁচফোৰণ আৰু পিঁয়াজ দি মই সুন্দৰকৈ ভাজি ল'ম আপোনালোকে ইচ্ছা কৰিলে বেলেগ চব্জিও ইয়াত এড কৰিব পাৰে মই দুবিধেই কৰিছোঁ গতিকে আপোনালোকে ইয়াৰ লগত গ্ৰীণ মটৰ গাজৰ সুন্দৰকৈ ইয়াত দি দিব পাৰে গতিকে এয়া মই বুটি লোৱা যিখিনি মই আদা নহৰু আছিলে খুব বেছি মিহিকৈ বটা নাই তেনেদৰে মই বটি লৈছোঁ এইখিনি দি দিছোঁ মছলাখিনি সুন্দৰকৈ দি লৈছোঁ এতিয়া লৰাই অকণমান ভাজিম ইমান সুন্দৰ গোন্ধ ওলাইছে নহয় চব্জিখিনি দি ল'লোঁ চব্জিখিনি আপোনালোকে যিমান পাৰে ড্ৰাই কৰি ভাজিব তেতিয়া খাবলৈ বেছি সোৱাদ হ'ব আপোনালোকে যিকোনো সময়তে এই ৰেচিপিটো বনাই খাবচোন ইমান সুন্দৰ লাগে আপোনালোকে যেনেদৰে পৰিৱেশন কৰে তেনেদৰে কৰিব শেষত অকণমান ধনিয়া পাত দি লৈছোঁ ইমান সুন্দৰ গোন্ধ ওলাইছে নহয় এতিয়া মই এটা চাটনি বনাই ল'ম কেইটামান কাবুলী বুট লৈছোঁ আদা লৈছোঁ নহৰু আৰু কেঁচা জলকীয়া আৰু লগত অকণমান মই ধনিয়া পাত লৈছোঁ ঠাৰিৰে সৈতে লৈছোঁ ঠাৰিখিনি থাকিলে গোন্ধটো খুব ধুনীয়া হয় চাটনিখিনিৰ আটাখিনি মই আগতে ৰেডি কৰি লৈছোঁ ইয়াত 2 চামুচ ৰিফাইন অইল আৰু 1 চামুচমান মই ইয়াত আজৱাইন দি লৈছোঁ গতিকে আপোনালোকে এনেদৰে বনাব কাৰণ আজৱাইনটো জানে খুবেই ভাল ডাইজেশ্যনৰ কাৰণে খুব ভাল গতিকে এনেদৰে আপোনাৰ ৰুটি বনাই ল'ব সমানকৈ গোল কৰিলে ভাল হ'ব গতিকে তাৰপিছত আপোনালোকে যিখিনি তৰকাৰী মানে ষ্টাফিংছখিনি আপোনালোকে এনেদৰে দি ল'ব সুন্দৰকৈ তাৰ ওপৰত আৰু এখন ৰুটি আপোনালোকে জাপি দিব জাপি দি কিনে চাৰিওফালে সুন্দৰকৈ বন্ধ কৰি দি দিব অকণমান হেঁচি দিব যাতে ষ্টাফিংছখিনি ওলাই নাহে তাৰপিছত ল' টু মিডিয়াম ফ্লেমত আপোনালোকে ভাজিব যিহেতুকে হেল্ডি হয় ঘৰতে বনাইছে আপোনালোকে নিশ্চয় ময়দা ইউজ নকৰিব আপোনালোকে আটাই ইউজ কৰিব গতিকে দেখিছেনে ইমান সুন্দৰ লোভনীয় হৈছে এনেদৰে বনাবচোন সৰু ডাঙৰ সকলে থপিয়াই খাব একেবাৰে মই ক'লোঁ আপোনালোকে কমেণ্ট কৰিবচোন কোনে কোনে বনাব আৰু মোক কমেণ্ট কৰিব তেতিয়াহে গম পাম মোৰ ৰেচিপিটো কেনেকুৱা হৈছে আৰু এয়া মই অকণমান ক্ৰীম দি আপোনালোকৰ ওচৰত পৰিৱেশন কৰিছোঁ কওকচোন কেনেকুৱা হৈছে বাৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কিবা ভুলভ্ৰান্তি হৈ আছে তথাপিতো আপোনালোকে কমেণ্টত লিখিব তেতিয়াহ'লে মই আকৌ গম পাম যে মোৰ ভিডিঅ'টোত কিবা মানে শুধৰাবলৈ চেষ্টা কৰিম গতিকে চাওকচোন কেনেকুৱা হৈছে খাব মন গৈছেনে বাৰু নিশ্চয় গৈছে খাবলৈ মন এতিয়াই বনাওক আপোনালোকে আৰু খাওক আজিলৈ এৰিছোঁ পিছৰ ভিডিঅ'টোলৈকে আৰু সোনকালে আৰু এটা নতুন ৰেচিপি মই লৈ আহিম গতিকে চাই থাকিব আপোনালোকে